সহস্ৰাধিক ভক্তৰ সমাগমেৰে সামৰণি পৰিল ঈশ্বৰ শ্ৰী শ্ৰী হাতীসত্ৰৰ দৌল মহোৎসৱ। বৰ্ণিল সাংস্কৃতিক সমাৰোহেৰে তিনিদিনীয়াকৈ আয়োজন কৰা ঈশ্বৰ শ্ৰী শ্ৰী হাতীসত্ৰৰ দৌল মহোৎসৱৰ সামৰণি পৰিল। তিনিওদিনে সহস্ৰাধিক ভক্তৰ সমাগমেৰে বিৰদি বাট নোপোৱা পৰিৱেশত বিভিন্ন ধৰ্মীয় আৰু পৰম্পৰাগত অনুষ্ঠানে সত্ৰৰ বাকৰি উখল মাখল পৰিৱেশে দ্বিতীয় বৃন্দাবনলৈ পৰিৱৰ্তন কৰে। সামৰণি মহোৎসৱত পুৱাৰে পৰা গাঁওখনৰ বিভিন্ন সত্ৰ নামঘৰৰ গোসাঁইৰ আগমনত ভকত বৈষ্ণৱসকলৰ আবিৰ অনুষ্ঠানে এক নান্দনিক পৰিৱেশৰ বিৰাজ কৰে। গোসাঁইৰ বিয়াৰ পিছত তেলুৱৈ বাঁহত বগোৱা পুৰুষ মহিলাৰ বাঁহ ভঙা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাত পুৰুষৰ প্ৰথম হাতীসত্ৰ যুৱ দল, দ্বিতীয় বিজয়ী কলিতা মন্দিৰ যুৱ সমাজ। মহিলাৰ বাঁহ ভঙা প্ৰতিযোগিতাত প্ৰথম লুইতপৰীয়া নামতি দল, দ্বিতীয় কানাই নামতি দল। প্ৰতিযোগিতা উদ্বোধন কৰে মুখ্যমন্ত্ৰীৰ সহধৰ্মিনী ৰিণিকী ভূঞা শৰ্মাই। অনুষ্ঠানত অংশগ্ৰহণ কৰি ঈশ্বৰ শ্ৰী শ্ৰী হাতীসত্ৰৰ দৌল মহোৎসৱে পৰিধিৰ সীমা ভাঙি মহামেলালৈ ৰূপান্তৰিত হোৱা বুলি কয়। অনুষ্ঠানত কামৰূপ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ, কিষাণ মৰ্চাৰ উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্য, অসম ভাৰোত্তোলন সন্থাৰ সভাপতি ৰাতুল শৰ্মা, বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ উপ-সভাপতি প্ৰকাশ চন্দ্ৰ দাস আৰু যুৱ নেতা ডক্টৰ কেশৱ চন্দ্ৰ কলিতা। শুৱালকুছিৰ পৰা ৰিপাংক ঠাকুৰীয়াৰ ৰিপৰ্ট। আজি খুব ভাল লাগিলে। এইটো শুৱালকুছিৰ পৰা আহি থকাই হয় আৰু আজি পৰম্পৰাগত যিটো বাঁহ খেল অনুষ্ঠান আৰু হোলী আজি আকৌ আহি পেলাই ইয়াতে খুবেই ভাল লাগে, কাৰণ এইটো বৰপেটা সত্ৰ মথুৰাদেৱ বুঢ়াহাটৰ দিনৰ পৰা আৰম্ভ হোৱা আৰু এই পৰম্পৰাটো খুব সুন্দৰকৈ চলি আছে আৰু খুবেই ভাল লাগিলে। আৰু লগতে সকলোকে পাই সকলোকে হোলীৰ শুভেচ্ছা আৰু সকলোৰে মৰম আদৰ পাই ভাল লাগিলে। ধন্যবাদ।